ইভেন ইয়াত থাৰ্ড ৰ'টো বঢ়িয়া স্পেচ আছে তো 6জন মানুহৰ কাৰণে এখন স্কৰপিঅ ক্লাছিক একদম ক্লাছিক গাড়ী ভাল বুলি আশা ৰাখিছোঁ এণ্ড ৱেলকাম বেক টু দি ইউটিউব চেনেল কৌশিক ফ্ৰেণ্ড ব্লগছ আজি মই আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' লৈ আহিছোঁ এইটো হ'ল স্কৰপিঅ ক্লাছিক স্কৰপিঅ ক্লাছিকখনৰ ভিডিঅ'টো লৈ আহিছোঁ আৰু এইখন হ'ল স্কৰপিঅ ক্লাছিক আৰু ইয়াৰ এক্সটেৰিয়ৰ লুকটো চাওক আগৰ যোনখন স্কৰপিঅ আছিলে তো ছেম লুক দিয়া আছে ইয়াত ফ্ৰণ্ট ডিআৰএলটো এনেকুৱা পুৰা এগ্ৰেছিভ লুক দিয়া আছে ইয়াত প্ৰজেক্টৰ হেড লেম্পছ ল' বিম আৰু হাই বিমত আপোনালোকৰ ফুল হেল'জেন লেম্পছ দিয়া আছে আৰু লগতে তলত দিয়া আছে ফগ লেম্প আৰু এইখিনি ডিআৰএলখিনি জ্বলে আৰু ইয়াত দেখিছে ফ্ৰণ্ট গ্ৰিলটো পুৰা এনেকুৱা আছে আৰু ইয়াত মহিন্দ্ৰা লগোটো আছে তো গাড়ীখন লুকটো চাওক আৰু ইয়াত যোনটো এলয় তো এলয়টো বহুত ভাল লাগিছে বহুত মজা একদম ফাৰ্ষ্ট ক্লাছ এলয় দিয়া আছে আৰু ছাইডত দেখিছে অ'ভাৰভিএমত ইয়াত খালি ইণ্ডিকেটৰ্ছ নাই আৰু এইখন চাগে পিডিআইৰ কাৰণে আহিছে মেবি তো সেইকাৰণে ডেলিভাৰী পিছফালে দেখিছে আপোনালোকৰ পিছফালৰ খালি ডিছ ব্ৰেক নহয় পিছফালে ড্ৰাম ব্ৰেক দিয়া আছে আৰু ইয়াত টায়াৰ প্ৰফাইল চাইছোঁ হ'ল 235 R17/65 17 ইঞ্চৰ এলয় দিয়া আছে পিছফালে চাওক আপোনালোকৰ লুকটো আগৰ যোনটো স্কৰপিঅ'ৰ মাস্কুলাৰ লুক সেইটো মানে ইয়াত পোৱা যায় তো একদম স্কৰপিঅ' বিটছু টাইপৰ যোনটো আচল লুকছ তো পিছফালে আপোনালোকক দেখাই আছোঁ ইয়াৰ বুট স্পেচটো সিমানেই আছে যোনখন স্কৰপিঅ' এনত আহিছে মোৰ আগৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চালে চাগে স্কৰপিঅ' এনৰ ভিডিঅ'টো তো সেইখনো চাব পাৰিব দুইখনৰ ভিতৰত কোনখন বেছি ভাল লাগিছে আপোনালোকে ক'বচোন গাড়ীখন পুৰা অভাৰঅল লুকছো আপোনালোকে দেখিব পাইছে বাহিৰৰ পৰা এবাৰ দেখাই দিলোঁ আৰু এইবাৰ ভিতৰত গৈ দেখাই আছোঁ আপোনালোকক ইয়াত দেখিছে ছাইডত ফুড ছেফ দিয়া আছে আৰু ভিতৰত দেখাই আছোঁ এইটো বিচ কালাৰৰ ইণ্টেৰিয়ৰ যোনখন আগৰ যোনটো বিটছু টাইপৰ লুক সেইটো দিয়া আছে আৰু ইয়াত চিট কেইটা চাওক চিট কেইটা আগৰ দিয়া আছে আৰু ইয়াত দেখিছে আপোনালোকে ভলিউম আপ ডাউন তাৰপিছত ইয়াত ক্ৰুজ কণ্ট্ৰল চুইচ আছে আৰু ইয়াত দেখিছে মহিন্দ্ৰা লগোটো চেঞ্জ হ'ল আৰু দেখিছে ইয়াত মহিন্দ্ৰা লগোটো আৰু ডিছপ্লেখন দেখিছে আপোনালোকে বহুত ডাঙৰ হ'ল তো ডিছপ্লে আগতকৈ কিমান ধুনীয়া লাগিছে আৰু ইণ্টিগ্ৰেটেড ডিছপ্লে আহি যায় ইয়াত এণ্ড্ৰইড টাচ স্ক্ৰীণ আহি যায় আৰু লগতে দেখিছে আপোনালোকে এচিটো অট'মেটিক ক্লাইমেট কণ্ট্ৰল এচি হয় ছাইডত দেখিছে অ'ভাৰভিএমখন বহুত ডাঙৰ মস্ত অ'ভাৰভিএম ইয়াত দেখিছে আপোনালোকৰ পাৱাৰ উইণ্ড'জ 4টা পাৱাৰ উইণ্ড'জ আছে আৰু এতিয়া গাড়ীখন স্কৰপিঅ' এইটো বেজিং আৰু এইফালে দেখি আছে আপোনালোকৰ SRS এয়াৰবেগ 6 স্পীড মেনুৱেল ট্ৰেন্সমিশ্যন ইয়াৰ লগতে 12 ভল্ট চকাত এটা আছে তো নৰ্মেল মেনুৱেল আৰভিএম আৰু এইফালে দেখিছে ছানগ্লাছ হোল্ডাৰটো ইয়াত চবতে দিয়ে মাজলৈ দিয়া আছে তাৰপিছত ৰিডিং লেম্পটো বাকী আপোনালোকৰ চাউণ্ডটো অলপ এনেকুৱা টাইপৰ আৰু পপ চাউণ্ডটো আছে এইফালে দেখিছে আপোনালোকে 4টা পাৱাৰ উইণ্ড'জ আৰু এইটো মেনুৱেলি এডজাষ্ট কৰিব পাৰে 6 এডজাষ্টেবল হাইট এডজাষ্টেবল চিট আৰু চিটকেইটা মোৰ ভালেই লাগিছে স্কৰপিঅ' এনখনৰ চিটকেইটা বেছি অলপ প্ৰিমিয়াম হয় চ' গাইজ এতিয়া মই চাউণ্ডটো কমাই দিওঁ আৰু ইয়াতে চাউণ্ডটো আপ ডাউন কৰিব পৰা যায় আৰু ইয়াত দেখিছে আপোনালোকৰ ইয়াত উডেন টাইপৰ ফিনিছ দিয়া আছে আৰু এই গাড়ীখনৰ অভাৰঅল ভিউটো এনেকুৱা টাইপৰ আৰু ইঞ্জিনটো চাওক ইঞ্জিন বেটো বহুত ডাঙৰ মাস্কুলাৰ লুকছ দিছে এইটো এটা তো ফাৰ্ষ্ট ক্লাছ হেডছ অফটো মহিন্দ্ৰা আৰু স্কৰপিঅ'ৰ মেইনলি হাইটটো তো হাইটটো বহুত বঢ়িয়া লাগে আপোনালোকৰ ইয়াত দেখিছে ইয়াত কেপ্টেইন চিট দিয়া আছে এইটো এটা বহুত ভাল ফিচাৰ এখন যিহেতু টপ মডেল কেপ্টেইন চিট দিয়া আছে আৰু ইয়াত বহি পেলাই মজা লাগিছে ছাইডত দেখিছে এইখিনি বটল হোল্ডাৰ দিয়া আছে বটল ধুনীয়াকৈ ৰাখিব পৰা যায় ইয়াত পাৱাৰ উইণ্ড'জ আছে আৰু লগতে দেখিছে আপোনালোকে ইয়াত এচি ভেণ্টছ আছে চ' গাইজ এইখিনি পিছফালেও দেখিছে পিছফালেও আৰ্মৰেষ্ট দিয়া আছে এইটো এটা বহুত ডাঙৰ ফিচাৰ চ' গাইজ এতিয়া মই থাৰ্ড ৰ'টোত গৈ পেলাই আপোনালোকক দেখাইছোঁ ইভেন ইয়াত থাৰ্ড ৰ'টো বঢ়িয়া স্পেচ আছে আৰু ভৰিখন ধুনীয়াকৈ মেলি যাব পাৰি কাৰণ লং ডিষ্টেঞ্চৰ একো প্ৰব্লেম নহ'ব তো 6জন মানুহৰ কাৰণে এইখন স্কৰপিঅ' ক্লাছিক একদম ক্লাছিক গাড়ী পিছফালে ৰিডিং লেম্প দিয়া আছে আৰু ইণ্টেৰিয়ৰটো অকণ এনেকুৱা টাইপ মুঠতে মজা লাগিছে গাড়ীখন আৰু অভাৰঅল লুকছটো আপোনালোকে দেখিব পালেই ইয়াতে আৰু ভিডিঅ' বনাই ঘামি গৈছোঁ তো আপোনালোকে প্লিজ লাইক এটা কৰি দিব তো যাতে মই মটিভেট হওঁ আৰু প্লিজ 10,000 ছাবস্ক্ৰাইবাৰ কৰি দিব জলদি যাতে মই সোনকালে আপোনালোকক এনেকুৱা ধুনীয়া গাড়ী ভিডিঅ'ছ লগতে কণ্টেণ্ট ধুনীয়া দি থাকিব পাৰোঁ আপোনালোকে চিনেমেটিক চাই লওক সেয়াই আছিলে আজিৰ ভিডিঅ'টোত আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাব মোৰ চেনেলটো 10,000 জলদি কৰি দিয়ক ধন্যবাদ জয় অসম তলত ডিটেইলছৰ কণ্টেক্ট নম্বৰ আছে আপোনালোকে কণ্টেক্ট কৰিলে এই গাড়ীখন বুক কৰিব পাৰে আৰু মই এতিয়া কৰিছিলোঁ ইণ্ডাষ্ট্ৰিয়েল ফাৰ্ম এণ্ড ইকুইপমেণ্টত